বহুত ৰ'দ এইটো শিল চাপৰ আছিল আৰু একদম এতিয়া যাম একদম ডাইৰেক্ট নক'বা বহুত গৰম চবতছে ওখ শিল নে সেইটো কেনেকুৱা লাগিছে ভিউটো কিন্তু চালিয়া কিন্তু বহুত গৰম আৰু আমি হাইট জুখি নাথাকোঁ উঠি পেলাই ভিউটো ছাবস্ক্ৰাইব হ'ব লাগে ফাইনেলি এটা ঠাইত আহিলোঁ ঠাইটো হৈছে যে কামপুৰৰ মাধৱপাৰা থান হিৰণে লৈ আহিলে তাৰপিছত মোৰ বেকত যিখন নদী দেখিছে এইখন বৰপানী নদী যিটো মন্দিৰ আছে তাৰ ফ্ৰণ্টৰে বৈ গৈছে আৰু আমাৰ কামপুৰৰ লোকেল গাইড মানে হিৰণ মোৰ লগৰ আছে আমি দুয়োটাই যাম ভিতৰত সকলোখিনি দেখুৱাম জিন্তু আছে এতিয়া আমি থানৰ ভিতৰলৈ সোমাই গৈ পেলাই চাকি বন্তি দিম হিৰণে অলৰেডি লৈ আনিছে বন্তি লৈ আহিছোঁ ঘৰৰ পৰা লৈ আহিছোঁ সেইখিনি দি লওঁ তাৰপিছত গোটেই পৰিৱেশটো দেখুৱাম এইফালে যি আছে সেয়া আমি অকণমান পিছত দেখুৱাম এতিয়া আমি ওপৰত যিভাগ আচল মন্দিৰভাগ আছে সেই ভাগত আমি চাকি দি আহি লওঁ তাৰপিছত এইফালে নামঘৰ আছে নামঘৰটো সোমাই সেৱা জনাম মন্দিৰভাগৰ ভিতৰত আহিছোঁ একচুৱেলি পূজাৰী আহিছে পূজা চলিব এতিয়া ভক্তৰ সমাগম আছে আৰু আমিও চাকি দিম জেগাখিনি সৰু হোৱাৰ বাবে প্ৰথম কেইজনমান লোক সোমাই গৈছে আৰু তাৰপিছত আমি যাম ভিতৰৰ ভাগটো আপোনালোকক দেখুৱাম আমি যিখিনি ঠাইত ৰৈছোঁ তাৰ পৰা মানে মন্দিৰৰ তললৈ মই যিখিনি ভিউ হয় সেইখিনি দেখুৱাই লওঁ মন্দিৰ ভাগৰ কাষতে এটুকুৰ জেগা আছে ইয়াত গম নাপাওঁ আগতে লিংগ আছিল হয়তো আৰু যিমান দেখিছোঁ শিলতে এই মন্দিৰভাগ আছে আৰু পূজা হ'ব আৰু আমি তাত যাম যিখিনি পৰিৱেশ আছে সেইখিনি মানে আমি য'ত ৰৈ আছোঁ সেইখিনি একক চাই লওক চব শিলে যিমান দেখিছোঁ মানে শিলতে মন্দিৰভাগ আছে আৰু শিলৰ মাজতে মূল মন্দিৰভাগ আছে আৰু এতিয়া আমি সোমাই যাম হিৰণ আগবাঢ়ি গৈছে যিভাগ মন্দিৰ আছে সেই মন্দিৰভাগৰ ওপৰতো সম্পূৰ্ণ শিলে আছে আমি আৰু ওপৰৰ পৰা দেখুৱাম তাত দেখিবলৈ পাওঁ যে শিলবোৰ এনেভাৱে আছে যেন কোনোবাই জাপি থৈছে সেই তেনেধৰণে শিলবোৰ আছে যিটো পৰিৱেশত আছোঁ এতিয়া খুব ঠাণ্ডা পৰিৱেশ একদম মানে পূৰা গছ আছে আমাৰ ওপৰত যিহেতু গছ আছে খুব ঠাণ্ডা হৈ আছে আমি যেতিয়া আহিছিলোঁ খুব গৰম লাগি আছিল কিন্তু এতিয়া সম্পূৰ্ণ ঠাণ্ডা লাগি আছে আৰু অকণমান পিছতে চাকি বন্তি জ্বলাম আমি Walking alone, the streets are empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking. বিভাগ মুখ্য মন্দিৰ আছিল তাৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া আমি মানে পাহাৰৰ ওপৰলৈ পাহাৰ মানে কি শিলৰ ওপৰলৈ যাম কোনফালেদি উঠিব পাৰিম আমি চাই আছোঁ হিৰণ উঠি আছে আৰু পিছে মই সেইফালেদি বাট আছে ব'লক বাট আছে মন্দিৰৰ ওপৰ হয় এইটো নহয় নে এইটো মন্দিৰৰ ওপৰ নহয় হিৰণটো উঠাত উঠি গ'ল নামিব নোৱাৰিব এতিয়া বাট আছে বোলো অচিনাকি যদি আমাক দিয়া আগত আমি যাওক ইয়াৰে লোকেল দাদাহঁত গৈছে স্পীডত চিনাকি যোৱা নাই মোৰ নতুন আপুনি নতুন ঠিকে আছে হিৰণ আহা
বোপাইটো যেনে তেনে নামি কৰি আহিছে একচুৱেলি বহুত জংঘল এয়া জিনটো অলৰেডি আৰু শিলৰ ওপৰত আচলতে আৰু ৰ'দ কম যদিও শিলটো কিন্তু বহুত গৰম ভৰি পৰিছে পূৰা ত' নামি দিওঁ আৰু কাৰণ ৰাতিপুৱাৰ পৰাই গৰম হৈ থাকে এবাৰ ভিউটো এইটো শিলৰ পৰা সেইটো ওপৰত যাম ready to explore right up in the sky. I need you to listen, I need you to hear. নদীখন অথনি আমি পাই অহা চাৰিওফালে শিল এইটোতো চবতছে ডাঙৰ শিল বহুত ডাঙৰ যিটো আমি ওপৰলৈকে যাম কিন্তু দেই ওপৰলৈ যাম কাৰণ আজি ফুল জোচত আছে স্পীডত গৈ আছে আৰু আজি এটা মেইন কথা হ'ল যে যেতিয়া আমি মন্দিৰত সোমাইছিলোঁ তেতিয়া আমি তিনিটা চক কিয় মন্দিৰৰ যিজন পূজাৰী আছিল মন্দিৰ ভাগৰ তেখেতে বেলেগ কেইজনমান লোকৰ পূজা কৰি আছিল আৰু তাৰপিছত সেই মানুহকেইজনীয়ে মনতে বহুত দিনৰ আগতে ভাবি থৈছিল যে শৰাই আগবঢ়াম তেওঁলোকে আগবঢ়োৱা নাছিলে সেইকাৰণে আজি সেই যিজন পূজাৰী আছিল তেখেতে আজি জব কৰি গম পাইছে আৰু সেইটো কথা শুনি আমি চব চক হৈ গ'লোঁ একচুৱেলি পাইছোঁ তপত নাই আৰু ওপৰলৈ যাম আধাত আছোঁ সিহঁতে চাই লওক আৰু এতিয়া এইটো যিটো ডাঙৰ শিল আছে তাত যাম এই আগত যিখিনি পাহাৰ আছে সেয়া কি পাহাৰ নাজানো কিন্তু কাৰ্বি আলং পাহাৰেই হ'ব আৰু ডাঙৰ যিটো শিল আছে তাৰ ওপৰত যাম হিৰণামাৰ খালী ভৰিয়ে বেয়া খালী ভৰিয়ে আহিছোঁ বেয়া গিল দুইটা অসমৰ মেন ভাৰ্চেছ ৱাইল্ড এইটো পাহাৰৰ ওপৰলৈ যাবা নেকি আৰু ভাল লাগিব বহুত ৰ'দ হ'লেও ওপৰত আছোঁ অত্যন্ত ৰ'দ বুলি কৈ বহুত ভাল লাগিছে এইফালে যিটো ভিউ সেইটো বেছি ভাল লাগিছে এয়া শিলত ৰ'ব নোৱাৰি একদম বহুত ৰ'দ খৰিলে আহক না আপুনি এইটো ফালৰ ভিউটো চবতছে ধুনীয়া লাগিছে একদম ইয়াৰ পৰা পাহাৰ এনেকৈ চব পাহাৰে একদম টপ অফ দ্য হিলত আছে একচুৱেলি ৰ'দ বেছি কাৰণে হিলত ভৰি থ'ব পৰা নাই আৰু গোটেই ভিউটো আপোনালোকক এবাৰ দেখুৱাম তাৰপিছত যিটো আমি ৰাস্তা দি মানে উঠি আহিলোঁ সেইটো ৰাস্তা একচুৱেলি ভুল ৰাস্তা আছিল এইফালেহে খটখটি মানে দি ধুনীয়াকৈ উঠা নমা কৰিব পৰা আছে যাওঁতে সেইফালেদিয়ে যাম ভৰি দিব পৰা নাই ভিউটো এবাৰ চাই লওক আপোনালোকে এইফালে নদীখন আছে অথনি পায় তাৰপিছত কাপোৰ আছে ধৰিব নোৱাৰি ধুনীয়া ফুল মাৰি আছে গোটেইকেইটা মানে জিনটোক প্ৰথম ফুটি লৈছোঁ বহুত হাৱা মাৰি আছে বাৰু জিনটোক কেনেকুৱা লাগিল আহি মানে বঢ়িয়া লাগিছে আৰু যে পাহাৰটো শিলৰ সেইটো মানে আচৰিত কথা যে ইমান ডাঙৰ ডাঙৰ শিল কেনেকৈ আছে আৰু হিৰণ আগতে আহিছে আমি একচুৱেলি আগতে অহা নাই লোকেল গাইড হিচাপে আহিল সেইকাৰণে বহুত বহুত থেংক ইউ এতিয়া নামি যাম নামি গৈ পেলাই হিৰণহঁতৰ ঘৰত খোৱা বোৱা কৰিম আয়োজন কৰি থৈছে তাৰপিছত যামগৈ আৰু এতিয়া সৰু ষ্টেপৰ নিচিনা আছে তাৰে নামি গৈ আছোঁ দিনটো অলৰেডি তল পালেগৈ ঐ ফাইনেলি মন্দিৰৰ পৰা আহি পেলাই হিৰণহঁতৰ ঘৰ পাই গ'লোহি আৰু এতিয়া খোৱা বোৱা ব্যৱস্থা কৰি আছে আমাৰ হিৰণ বোপাই তাৰপিছত
খাই বৈ পেলাই হিৰণে আমাক সিহঁতৰ গাঁওখন দেখাব। চ' খাই লওঁ প্ৰথম, তাৰপিছত গাঁও ফুৰিবলৈ যাম। খাই বৈ হৈ গ'ল। এতিয়া অলপ টাইম মানে বহি গৈ জিৰাম, তাৰপিছত গাঁও ফুৰাব মিষ্টাৰে, তাৰপিছত ভিডিঅ' শেষ কৰিম আৰু। হিৰণে গাঁও ফুৰাবলৈ লৈ আনিলে আৰু দেখিছে ক'ত আছোঁ মানে কপিলি কাষত আছোঁ। একচুৱেলি ইয়াত খটখটি আছে, ধুনীয়াকৈ খটখটি বনোৱা আছিল। এইটো ঘাট আছিলে, পানী বাঢ়ি আছে কাৰণে ইমান ধৰিব নোৱাৰি। আৰু খটখটি আছেনে? আৰু তললৈকে আছে। এবাৰ ভিউটো চাই লওক এইখিনিৰ পৰা।